নামো মাজৰ পৰা বহুমতাৰী ছাৰ নাই। ৰেঙনি চেনেলত চলি আছিল ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্ট। ৰাতি উঠি ভিডিঅ' বনাইছোঁ, ভাবক মই কিমানখিনি ভাল পাওঁ। হেল্ল' গাইজ, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ৰাতি আপোনালোকৰ মাজত আহি গ'লোঁ। মেইন কথা হ'ল আজি মোৰ সঁচাকৈ বহুত দুখ লাগি আছে। যেতিয়া মই ৰাতি উঠি মোবাইলটো চাওঁ, আমাৰ মাজৰ পৰা এটা ভাল অভিনেতা নোহোৱা হৈ গৈছে। ৰেঙনি চেনেলত চলি আছিল ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্ট। তাৰ পৰা আমাৰ বসুমতাৰী ছাৰ আজি আমাৰ মাজৰ পৰা নাইকিয়া হ'ল। আপোনালোকে প্ৰায় সকলে বসুমতাৰী ছাৰক চিনিয়ে পায়, আৰু যিসকলে চিনি নাপায় সেইসকলৰ কাৰণে এটা মই ক্লিপ লগাই দিছোঁ। তেখেতে ভাল অভিনয় কৰা এটা ক্লিপ, আৰু তেখেতে সঁচাকৈ বহুত সুন্দৰ অভিনয় কৰিছিলে। সেইকাৰণে বহুত বেয়া লাগি আছে। আপোনালোকে ক্লিপটো চাই লওক। আপোনাৰ দেউতাক নেকি? দেউতা খালি এজনকে মোৰ পিছত জন্ম মানে মোক দেখাত দেতা দেতা লাগিছে। মোহৰ চিয়াদি বহাবা আপুচ ও জিন জিনা জিনো নামো নহয়, ই মানে আমাৰ থানাৰ কেণ্টিন চলাই। চাহ বিস্কুট পাই যে। ভাল 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 ভাল। কেণ্টিন কেনেকুৱা চলি আছে? আৰু মই যিখন চিৰিয়েল চাই ভাত খাওঁ, যিখন চিৰিয়েল চাই মই বহুতেই ভাল পাওঁ, আজি সেইখন চিৰিয়েলৰ এটা ভাল অভিনেতা নোহোৱা হৈ গৈছে আমাৰ মাজৰ পৰা। তাৰ কাৰণে মোৰ সঁচাকৈ বহুত দুখ লাগি আছে। ভিডিঅ'টোৰ জৰিয়তে বসুমতাৰী ছাৰৰ আত্মাৰ সদগতি কামনা কৰিলোঁ, আৰু য'তেই থাকে ছাৰ যাতে ভালে কুশলে থাকে। আৰু কি ক'ম, সঁচাকৈ বহুত দুখ লগা ঘটনা আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। এই ৰাতি উঠি ভিডিঅ' বনাইছোঁ, ভাবক মই কিমানখিনি ভাল পাওঁ। আৰু মই জানো আপোনালোকেও বহুতেই বেহাৰবাৰী আউটপোষ্ট চাই কিনে বহুতেই ভাল পায়, তেওঁৰ অভিনয় চাই ভাল পায়। সেইকাৰণে কৰোঁ, তেখেতে য'তেই থাকে ভালে কুশলে থাকক। আমি জানিবলৈ পাইছোঁ সামাজিক মাধ্যমেৰে ভাল অভিনেতা ৰাকেশ ওৰফে ৰিণ্টু বৰাই আমাক জনাইছিল যে আজি আমাৰ মাজৰ পৰা বসুমতাৰী ছাৰ নাই। আৰু বসুমতাৰী ছাৰ কি ৰোগত মৃত্যু হৈছে সেইটো এতিয়ালৈকে আমি জানিবলৈ পোৱা নাই। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। আজি ভিডিঅ' আৰু কৰি থাকিব ইচ্ছা যোৱা নাই, কিন্তু তেওঁক মই বহুত ভাল পোৱাৰ কাৰণে ৰাতি আজি ভিডিঅ'টো বনাইছোঁ। আপোনালোকে এটা শ্বেয়াৰ কৰি দিব, লগতে আপোনালোকে এটা লাইকো কৰি দিব বসুমতাৰী ছাৰৰ বাবে। ইমানখিনি, আজিলৈ বাই বাই, এৰিছোঁ। জয় অসম গাইজ, জয় অসম।